জানত জোনাক। হ'ব দেউতা, তুমি চিন্তা নকৰিবা, মই ইয়াত চম্ভালিম। তুমি তোমাৰ কামখিনি কৰা। বুজিছোঁ দেউতা, টাফ টাইম মানুহৰ জীৱনত আহেই, সেইবুলি আমি ভাঙি গ'লে হ'ব জানো? কথা ক'বলৈ শিকা নাই দেউতা, তোমাৰ বাবে জীৱনটোক বুজিব পাৰিছোঁ। হ'ব দিয়া, তুমি সোনকালে ঘৰলৈ আহা। নাই, তেনেকুৱা একো হোৱা নাই। তুমি আহা, আহিলে ক'ম। অ'কে, বাই। কি হ'ল? কিবা টেনশ্যন? কিমান টেনশ্যনত আছোঁ তোক যেন আকৌ ক'ব লাগিব? সেইটোতো হয়েই। তই চাগে নবৌ আৰু পেহীৰ কথাটোক লৈ টেনশ্যন লৈ আছ ন? কিয় জানো মোৰ মনটোৱে কৈ আছে ঘৰখনত কিবা এটা নহ'বলগীয়া হ'বলৈ গৈ আছে। মানে কি ক'ব খুজিছ খুলি কচোন। মই নিজকে খুলি ক'ব পৰা নাই। মাথো মোৰ কিবা এটা খেলি মেলি লাগি আছে। কাবেৰীয়ে চিৰিৰ পৰা পেহীৰ মন্দিৰত গৈ ভৰিত কষ্ট পোৱা, সেইবোৰ যেন একেডাল চেইনতে গঠা ঘটনা। এনেকুৱা লাগিছে কিয় নাজানো। তোৰ মনলৈ তেনেকুৱা ভাৱ অহাটো স্বাভাৱিক। তই অকণমান ষ্ট্ৰেছ লৈ আছ। দেউতাই নতুন প্ৰজেক্টটো ষ্টাৰ্ট কৰিলে তোৰ অকণমান টেনশ্যন কমিব। হ'ব পাৰে। দেউতাই অলপ আগতে মোক ফোন কৰিছিল। কোম্পানীতে টোটেল ইনভেষ্ট কৰিব খোজা নাই। কি? দেউতাই কনভিন্স কৰিবলৈ চেষ্টা কৰি আছে। হয়তো হৈ যাব বুলিও আশা কৰিছে। দেউতাই যিকোনো প্ৰকাৰে প্ৰজেক্টটো ফুলফিল কৰিব, সেইটো মোৰ তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আৰু আমাৰ দুটাতকৈ তেওঁৰ এক্সপিৰিয়েঞ্চ অলপ বেছি। জানো, দেউতা ঘূৰি অহালৈকে আমি ইয়াৰ ব্যৱসায়টো টেবল কৰিব লাগিব। এটা কাম কৰিম বুলি ভাবিছোঁ। কি কাম? কাইলৈ আমাৰ আটাইকেইখন বাগান, কলঘৰ, তাত কি কি প্ৰব্লেম হৈ আছে সেই সকলোবোৰ ছাৰ্ভে কৰিবলৈ যাম। কিন্তু কাইলৈ নোৱাৰিবি নহয়? নোৱাৰিম কিয়? মানে তোক নবৌয়ে ক'বলৈ মানা কৰিছিল। কাবেৰী মানা কৰিছে? কি কথা? চা, কিন্তু তই মই কৈছোঁ বুলি ক'ব নোৱাৰিবি হ'লে। নকওঁ দে, ক। কাইলৈ নবৌৰ ডিগ্ৰী ৰিজাল্ট দিব। তাকেই ময়ো ভাবি আছোঁ। কি পাহৰি আছোঁ। কাবেৰী ৰিজাল্ট কেতিয়া দিব সিদিনা মই গৈ খবৰো কৰিলোঁ। চাচোন, আজি পাহৰি থাকিলোঁ। ভাল মনত পেলালি তই। কিন্তু তই মই কোৱা বুলি নকবি আকৌ। মানে নবৌৰ ৰিজাল্ট বেয়া হ'ব বুলি ভয় খাই আছে, গতিকে কাকো ক'বলৈ মানা কৰিছে। ইভেন ময়ো ৰিকো। তেওঁৰ ভয় বাৰু অলপ বেছি। প্ৰতিটো কামতে ভয় কৰে। তেওঁৰ মনৰ পৰা মই এই ভয়টো নোহোৱা কৰিব লাগিব। ৰিজাল্ট দিয়াৰ পিছতেই তেওঁক আমি আমাৰ কোম্পানীটোতে এংগেজ কৰিম। তই ভাল চিন্তাই কৰিছ, কিন্তু মাহঁতে জানো মানিব? চা, মোক ভুল নুবুজিবি, কিন্তু আজিলৈকে দত্তভিলাৰ কোনো মহিলাই কোম্পানী কামত জইন কৰা নাই। সেইকাৰণে ক'লোঁ। আগতে কৰা নাছিল, কিন্তু এতিয়াৰ পৰা কৰিব। নিয়ম ভাঙিবলৈহে নিয়ম পতা হয়। সেইবোৰ বাদ দে। কাবেৰীক মই তেওঁৰ ৰিজাল্টৰ কথা নজনাৰ দৰে দেখুৱাই থাকিম। কাইলৈ ৰিজাল্টটো লৈহে ক'ম। কেনে হ'ব? ভালেই হ'ব দে। তই এইটো মতত ক'লি যে তোৰ কিবা প্ৰব্লেম হৈ আছে? নাই, এনেই মোৰ ফাইল এটা ৰেডি কৰিবলগীয়া আছে। ব'ল অফিচলৈ যাওঁ। মা, কি কৰি আছা তুমি? নাই, অকণমান চাফা কৰি আছিলোঁ। দেউতাৰ একো ইম্পৰ্টেঞ্চ নথকা ফাইলবিলাক গডৰেজত সোমাই থৈ গোটেই গডৰেজটো খেলি মেলি কৰি থৈছে। ইম্পৰ্টেঞ্চ নোহোৱা ফাইল হ'লে দেউতা এনেকৈ ঘৰলৈ নোসোমায় মা। বাৰু বাদ দিয়া এইবোৰ। মই তোমাক কথা এটা ক'বলৈ আহিছিলোঁ। ক। মই এখন ঘৰ এৰি গুচি যাম। মই নাথাকোঁ ইয়াত। তই পাগল হৈছ নেকি? তই কি কৈ আছ? তই নিজে ভাবি চাইছ? কালিৰে পৰা ভবাৰ পিছত মই এইটো সিদ্ধান্ত লৈছোঁ। মোক বেংগলোৰত এডমিশ্যনৰ ব্যৱস্থা কৰা। মই যামগৈ ইয়াৰ পৰা। কিন্তু কিয়? তোক কোনোবাই কিবা কৈছে? নাই কোৱা। মোক ফাঁকি নিদিবি ৰাহুল। তোক কোনোবাই কিবা নক'লে
তই হঠাৎ এনেকুৱা এটা ডিচিশ্যন নলওঁ কোনে তোক কি কৈছে কচোন নিৰ্মলাই কাবেৰী নে বিকিয়ে তুমি মই তোক কেতিয়া কি ক'লোঁ তুমি মুখেৰে মোক একো কোৱা নাই কিন্তু তুমি তোমাৰ কামেৰে মোৰ মনটো ভাঙি পেলাইছা মই এনেকুৱা কি কাম কৰিলোঁ তই সেইটোতো ক তুমি এইখন ঘৰত কি কি কাম কৰি আছা সেইটো তুমি নিজে নাজানা পেহী আজি যিমান কষ্ট পাই থাকিব লগা হৈছে সেইখিনি কষ্ট যে পাবই সেইটো তুমি আগতে জনা নাছিলা মই কেনেকৈ জানিম আৰু নবৌ যে চিৰিৰ পৰা পৰিব লগা হ'ল তুমি ইচ্ছা কৰাহেঁতেন সেইটো তুমি ৰখাব নোৱাৰিলা হয় তই মোক কোনো কাৰণ নোহোৱাকৈ ব্লেম কিয় কৰি আছ ৰাহুল কি বিচাৰ তই মই কি বিচাৰিছোঁ সেইটো যে তুমি দিব নোৱাৰা সেইটো মই ভালকৈয়ে জানো সেইটো হ'ল মই এইখন ঘৰত সকলোকে তুমি সমান চকুৰে চোৱাটো বিচাৰোঁ সকলোকে সমানে মৰম কৰাটো বিচাৰোঁ মই তোমাৰ নিজৰ সন্তান কিন্তু মোতকৈ বিকি দাই তোমাক বেছি ভাল পায় সেইটো মনত ৰখা হ'লে ভাল লাগিলহেঁতেন মোৰ এডমিশ্যনৰ ব্যৱস্থাটো কৰিবা মই দেউতাক এবাৰ ফোন কৰি কৈ দিম ইয়াক নিৰ্মলা বা কাবেৰীয়ে এই পাঠ পঢ়াইছে ব্ৰেইন ৱাছ কৰিছে তাক ময়ো শিক্ষা দিম ইহঁতক ময়ো শিক্ষা দিম নিদিম নহয় মই থকা অৱস্থাত এইখন ঘৰত কাকো এক্টিং কৰিবলৈ নিদিম মই কাম কৰি আছোঁ তোমাৰ সৈতে অযথা তৰ্ক কৰি থাকিবলৈ মোৰ মন নাই সুনীল তুমি এতিয়া ৰুমলৈ যোৱাগৈ কিবা যদি খাবলৈ মন আছে কোৱা ৰান্ধি দিম দিব লাগিব মালিকে যি বিচাৰে চাকৰা সেইটো দিবলৈ বাধ্য খং উঠিছে নে দুখ লাগিছে খং উঠিও লাভ নাই দুখ লাগিও লাভ নাই কাৰণ এইখন ঘৰত আপুনি আচলতে কি সেইটো কথা আপুনিও ভালদৰে জানে শুনিবলৈ বৰ বেয়া শব্দ কিন্তু সঁচা শব্দ চাকৰণী মাথো আপোনাক দৰমহা দিব নালাগে কাৰণেই সকলোৱে মৰমেৰে মাতে বাকী একো পাৰ্থক্য নাই বেয়া পাব নালাগে আপুনিও বেয়া পাব নালাগে মামা ওপৰলৈ থুই পেলালে নিজৰ মুখতে পৰে মানে আপোনাক আকাৰে ইংগিতে পেহীৰ কোঠাতেই বুজাইছিলোঁ কিন্তু এতিয়া দেখিছোঁ স্পষ্টকৈ ক'ব লাগিব বেয়া নাপাব মামা এবাৰ নিজৰ কথাও ভাবিবচোন আপুনি এইখন ঘৰত কি হিচাপে আছে হ'ব দিয়া কাবেৰী ময়ো মামাক বেয়াকৈ ক'ব বিচৰা নাই পেহী কিন্তু এখেতেই প্ৰতিবাৰে কি পায় এইবোৰ কৰি মামা মই তোমালোকৰ ভালৰ বাবেহে কথাখিনি কওঁ কিন্তু তুমিও হ'ব দিয়া তুমি মোক আকৌ দুখ দিলা এতিয়া সুনীলে এই কথাটো লৈ এটা নতুন কাণ্ড কৰিব কি নতুন কাণ্ড এইখন ঘৰৰ মানুহে বিশেষকৈ নন্দিনীয়ে সুনীলৰ কথামতেই চলে আজিলৈকে নন্দিনীয়ে যিমান কাম কৰিছে সকলো সুনীলৰ কথামতেই কৰিছে কি কৰিছিল সেইবোৰ বহুত কথা অতীতৰ গোপন অধ্যায় বুলি ক'লেও ভুল নহ'ব তুমি আৰু বিকিয়ে এইবোৰ কথা নজনাকৈ থকাটোৱে ভাল সেইবাবে মই নকওঁ কিন্তু সেইবোৰ নজনাকৈ থকাটো আমাৰ কাৰণে কি ভাল পেহী কওকচোন মই কৈছোঁ নহয় সেইবোৰ নজনাকৈ থকাটোৱে ভাল ইয়াতকৈ আৰু মোক বেছি একো নুসুধিব মাত্ৰ এটা কথাই কওঁ তুমি সুনীলৰ লগত কেতিয়াও তৰ্ক বা কাজিয়া নকৰিবা নহ'লে কিন্তু তোমাৰ বিপদ হ'ব পেহী
ধুমুহাই ভঙা ঘৰখনক বা মাৰুলিয়েনো কি ক্ষতি কৰিব? সময় থাকোঁতেই কৈছোঁ বাইদেউ, তই কিন্তু ৰাহুলক কণ্ট্ৰল কৰ, হাতৰ মুঠিলে আন, নহ'লে কিন্তু ৰাহুলে নিজৰ ভৱিষ্যতটো নিজে যে ধ্বংস কৰি পেলাব সেইটো কনফাৰ্ম। সি কিবা কৈছেতো? কিয় তোৰ সন্মুখতে কোৱা নাছিলে? ইফালে নিৰ্মলাৰ ৰুমত জাৰিলে কাবেৰীয়ে আৰু তহঁতৰ ৰুমত ৰাহুলে। মই কি মানে ডলাৰ বগৰী? এবাৰ এইফালে গালি খাওঁ, এবাৰ সিফালে। কাবেৰীয়ে কি ক'লে তোক? নিৰ্মলাক মই অভাৰ এক্টিং কৰি বিকিৰ চিম্পেথি আদায় কৰিবলৈ মানা কৰিছিলোঁ। তেনেকুৱাতে কাবেৰীয়ে আহি মোক বৰ বেয়াকৈ ক'লে। বিৰাট দুখ পাইছোঁ। তাই তাৰমানে চিৰিত নামিব পৰাকৈ ভাল পাই গ'ল? নাই পোৱা, দুপিয়াই দুপিয়াই খোজকাঢ়িছে, কিন্তু মুখখন দেখি গম পাইছোঁ অলপ কষ্ট পাইছে। তথাপিও যে তাই থৰ ফৰণি কমা নাই। এইবিলাক ল' ক্লাছ মানুহৰ এইটোৱে প্ৰব্লেম, নলগা জেঙত লাগি নিজৰ জীৱনটো নিজে শেষ কৰি পেলায়। এই নলগা জেংখনে তাইৰ জীৱনটো কেনেকৈ পকাই পেলাই তই চাই থাক। কি কৰিবি? মই একো নকৰোঁ। এতিয়া ভুলবোৰ কাবেৰী আৰু নিৰ্মলাই কৰিব আৰু মই সুবিধা ল'ম। বুজাই কচোন, মোৰ ব্ৰেইনটোৱে কিবা ভাবিব নোৱাৰা হৈছোঁ, কম ষ্ট্ৰেছ পৰিছে। তই বুজিব নালাগে, মই কি কৰি যাওঁ তই মাথো চাই যা। এই যে ভৰিত দুখ পোৱা, আঁঠুত তেজ ওলোৱা, এইবোৰ যে সিহঁতৰ একো একোটা বাহানা, সেইটো মই বিকিৰ ওচৰত প্ৰমাণ কৰিম। তাৰপিছত চাবি, যি বিকিয়ে এতিয়া দুয়োজনীৰে আলপৈচান ধৰিছে, সিহঁত দুয়োজনীকে চকুৰ পানীৰে দেখিব নোৱাৰা হ'ব। সম্ভৱ জানো? অসম্ভৱ বুলি কোনো কথাই নাই। অসম্ভৱ সেইটোহে যিটো কৰোঁতে অকণমান দেৰি লাগে। বাকী অসম্ভৱ বুলি মোৰ জীৱনত কোনো শব্দই নাই। দেউক ফোন লগা। কমনো কি? তই কেনেকৈ গম পালে আজি মোৰ ৰিজাল্ট দিব বুলি? মুনু, তই কিন্তু আজি মোৰ ৰিজাল্ট দিব বুলি এখেতক নকবি। কিবা কাৰণত যদি এখেতে ফোনো কৰে তেতিয়াও নকবি কিন্তু। মোৰ শপত খাই ক, মোৰ শপত খাই কচোন। মোৰ ব্লু টাইডেল আছিলে নেকি? মই তোক অলপ পিছত ফোন কৰি আছোঁ ৰ। আপুনি কি বিচাৰিছিলে? মোৰ ব্লু টাইডেল। আপোনাৰ কাপোৰ মই আপোনাৰ ৰুমতেই থৈ দিছোঁ। ব্লু টাই আছে জানো আপোনাৰ? নাছিলে জানো? মোৰ আছে আছে লাগি আছে। থাকিলে ইয়াতে ক'ৰবাত পৰিছে। ইয়াত নাই পৰা। ব'লক মই আপোনাক বেলেগ এডাল টাই দি দিছোঁ। বান্ধি নিদিবা নেকি? টাই বন্ধাৰ অভ্যাস মোৰ নাই। নাই যদি অভ্যাস কৰা। কিছুমান অভ্যাস হ'লে ভয় লাগে। ভয়বোৰ নোহোৱা কৰা। মানুহজনীয়ে নোহোৱা হৈ যাওঁ বুলি বেছি ভয় লাগে। প্ৰতিটো কথাৰে উত্তৰ মুখৰ আগতে থাকে ন। মোৰ আজি অফিচৰ পৰা আহোঁতে দেৰি হ'ব পাৰে। কিয়? কিবা জৰুৰী কাম আছে নেকি? অফিচত বহুত কাম পেণ্ডিং হৈ আছে। ৰাতি বেছি দেৰি হ'লে হয়তো ঘৰলৈ নাহিব পাৰোঁ। ভণ্টিৰ ঘৰতে শুই থাকিম। একেটা যে ৰাতি ঘৰলৈ ঘূৰি নাহিলেই ভাল। ৰিজাল্টৰ কথাটো গমেই নাপাব। কি ভাবি আছা? নাই একো নাই, ৰ'ব মই টাইডল চাই আহোঁ। নালাগে, মই নিজে লৈ ল'ম। আহোঁ, বাই।
ৰক্ষা প্ৰভু বচালা আজি। মুনু এতিয়া ক অ নন্দিনী মেডাম, সুনীল বাবু, আহা তেওঁ মনে মনে কওক। কিয়া কি কিয়া এইটো কথা আপোনাক আকৌ নতুনকৈ বুজাই ক'ব লাগিব? নিৰ্মলাক যে বিধানৰ নামত মিছাকৈ চিৰিসোপা বগোৱালো, গোটেই ঘৰখনে গম পাব লাগিব। শ্ৰী বিষ্ণু, শ্ৰী বিষ্ণু, কি কথা কৈছে হে? যি কৈছোঁ সঁচা কৈছোঁ। গোটেই ঘৰখনে যদি গম পাব নালাগে তেনেহ'লে মনে মনে কওক। হ'ব দিয়ক। মানে নহয়, মোৰ এটা ডৰ, মানে এটা ভয় সোমাই গৈছে হে। একো ভয় কৰিব নালাগে, মই আছোঁ, বহক। এ নন্দিনী মেডামে মোক কিয় মাতিছে হে? এটা বহুত ডাঙৰ অংক কৰিব লাগে। অংক? আপোনালোকৰ অংকৰ লগত মোৰ কি কানেকশ্যন আছে হে? খুব বেছি কানেকশ্যন আছে। আপুনি এনেকুৱা এটা বিধান উলিয়াব লাগে যাতে তাই ঘৰৰ পৰা ওলাই যায়। কাৰ কথা কৈছে? বোৱাৰী? তাইক দেখোন আমি নিজেই এখন ঘৰৰ পৰা উলিয়াব পাৰিম। তেন্তে আমি নিৰ্মলাক উলিওৱাৰ কথা ভাবিছোঁ। কি? এ নাই নাই, মই সেইটো কাম কৰিব নোৱাৰিম দিয়া। বয়া নাপ্পা, মই আহিলোঁ দিয়া। 50,000 টকা দিম। চিন্তা কৰিব নালাগে, আপোনাৰ একো প্ৰব্লেম নহয়। পঞ্জিকাখন উলিয়াওক, উলিয়াওক পঞ্জিকাখন। দেউ, পঞ্জিকা উলিয়ালে যে? মানে হেৰি, সেই কথাটোকে ক'বলৈ ইমান ঠেৰগাৰো কৰে নেকি? তেওঁৱে মানে আমাৰ কোম্পানীৰ হৈ মহাযজ্ঞ এখন কৰাৰ কথা ভাবিছে। তাৰে দিন ঠিক কৰিবলৈ পঞ্জিকাখন উলিয়াইছে। মোকতো আগতে এইবোৰ কথা কোৱা নাই। বাইদেৱে কথাটো আজিহে ভাবিছে, ক'ব তোমাক। তুমি হ'লা এতিয়া ঘৰখনৰ মূল মানুহ, তোমাকেনো কৈ ক'বনো কাক?